Hey guys, welcome back to my channel. Assamese vlog. So, বহুত দিন ভিডিও নাই নাছিল মোৰ ওচৰত কন্টেন্ট নাছিলে। So, বহুত দিন ভিডিও নাই নাছিল। So, আকৌ আহি গলো মোৰ হৈতে ভিডিও বনাবলৈ। So, আজি আমি গৈ আছিলো মাজুলী কাৰক মিন্স আমি নাই ঘূৰি যাম বগীবিল হৈ যাম। So, বহুত এক্সাইটেড হৈ আছো মাজুলী যাব ৰাখ চাবলৈ। So, একদিন তাগৰা ব্লগ পাই থাকিব তো ব'লক আজি আমি ভিডিওটো ষ্টাৰ্ট কৰো। So, মোৰ পেকিং ডান হৈ গ'ল। আমাৰ স্কৰ্চ গাড়ী ৰেডি হৈ গ'ল। পেকিং ডাঙৰ চাব নেকি নাই নেদেখাত তো পেকিং হৈ গ'ল মোৰ বেগ সোমাই গ'ল ইয়াত। চ' হৈ গ'ল পেকিং। ইনো বিজুলি চাৱনি মন হৰিলা লাহৰি প্ৰেমৰ বাটেৰে আনা কঁকালতে লৈ গাগৰি নজনাকে তোমাকে ঠাই লাগিছে বুকুতে মোৰ ফাগুনৰে বুলিয়া ফুল মনতে গুণগুণ আমি ফাইনেলি বগীবিল ব্ৰিজ পাই গ'লো আৰু दीवाने की जहाँ बोर सुहानी देखी एक रोज वही मेरी शाम हो। তো গাইছ আমি আহি পাই গ'লো বগীবিল ব্ৰিজ। মোৰ এইবাৰ ডাইৰেক্ট যাম এই মাজুলী। চ' এয়া আৰু কিনো দেখাম চাই থাকে ভিডিঅ'ত চাগে বেলেগৰ। ইনো বিজুলি চাৱনি মন হৰিলা লাহৰি প্ৰেমৰ বাটেৰে আনা কঁকালতে লৈ গাগৰি প্ৰেমৰ খিৰিকী অজানৈ খুলিছে ঘুমালে লিহিৰি দেহাতে অজানৈ নাচিছে যৌৱনে ইনো এতিয়া আমি আহি পাই গ'লো ৰুম। ৰাস চোৱা জেগাৰ পৰা অলপ দূৰ আৰু দুদিন আমি ৰাস চাম। চ' আজি ৰাসটো দেখাম। চ' ৰুম আহি পাই গ'লো। চ' গাইছ আমি এতিয়া পাই গ'লো ৰাসৰ জেগা আৰু দেখালো পাইছে ৰাসফালে পুৰা লাইট লগাই দিছে আৰু আজি ৰাস দেখাই যাব আপোনালোকক। বহুত এক্সাইটেড। মই প্ৰথমবাৰৰ পৰা ৰাস চাম জানো কেনেকুৱা হয়। ভাল লাগিছে আহি পাইছো এতিয়া আৰু এতিয়া সোমাম আৰু এতিয়া গাড়ী পাৰ্কিং কৰি লৈছো তাৰপিছত ডাইৰেক্ট এতিয়া ৰাস আমাৰ ষ্টাৰ্ট হৈ গ'ল আৰু তেতিয়াহ'লে ভালে লাগিছে আপোনালোকক দেখাই যাম। তোমার মায়ার প্রভাবে কংকর্ষিত
এতিয়া হৈছে 2:35 আৰু মই এতিয়া শুব লৈছোঁ আৰু এতিয়া ভিডিঅ' এডিটিং কৰি হৈ গ'ল আৰু এতিয়া ভিডিঅ' এডিটিং কৰি হ'ব আৰু অলপ আছে কৰিবলৈ চ' টিল দেন দাদা বাই বাই ৰাখছা কেনেহ'লে কমেণ্টত জনাব আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব টিল দেন টাটা বাই বাই আৰু লাইক কৰি দিয়ক কমেণ্ট কৰি দিয়ক বাই বাই